হেল্ল' এভৰিৱান গুড আফটাৰনুন আৰু আজি মাতটো অকণমান ভাগি আছে যিহেতু জ্বৰ চৰ্দি হৈ আছে আৰু ভণ্টি যিহেতু আমাৰ ঘৰত আছে সেইটো কাৰণে তাই অকণমান নাজিৰাৰ ফালে ফুৰাবলৈ লৈ গ'লোঁ যিহেতু মোৰ খুৰা ছোৱালীজনী থাকে তাই আকৌ উৎপাতত আকৌ গৈ পিনে নাজিৰা নাপাই পিনে কাৰেংঘৰত যিহেতু আগতে পাই যাওঁ কাৰেংঘৰত সোমাই ল'লোঁ যিহেতু তাই বহুত উৎপাত কাৰেংঘৰ দেখা নাই আৰু এই কাৰেংঘৰটো কোনে নিৰ্মাণ কৰিছিল আপোনালোকে জানেই বাৰু 1540 চনত স্বৰ্গদেউ শুক্লাংমুঙে এই ঘৰটো নিৰ্মাণ কৰিছিল মানে কাৰেংঘৰটো আৰু তাৰপিছত যিহেতু অকণমান ক্ষয় হৈছিল সেইটো কাৰণে 1792 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আকৌ পুনৰ নিৰ্মাণ কৰিছিল কোৱাৰ কোনো প্ৰয়োজন নাই সকলোৱে জানে বাৰু কিন্তু হ'লেও আৰু মই কৈ দিছোঁ যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে আৰু মই যিহেতু ৰিলছ বনাওঁ সেইটো কাৰণে ভণ্টিয়ে মোক এটা ৰিলছ বনায়ো দিলে আৰু অৱশ্যে এইটো ৰিলছৰ ভিডিঅ' নহয় দেই মই এনেহে কৈছোঁ জাষ্ট তাই এনেই ভিডিঅ'টো কৰি দিছিলে তাৰপিছত আপোনালোকক গোটেই ভাবিলোঁ কাৰেংঘৰটোতো মই দেখিয়ে থাকোঁ আপোনালোককো বোলো কাৰেংঘৰৰ গোটেই পৰিৱেশটো দেখাই দিওঁ মই অৱশ্যে ওপৰলৈ নগ'লোঁ দেই অকলে যাবলৈও ভয় লাগে ভিতৰখিনি আন্ধাৰ হৈ থাকে যে আৰু ভণ্টিয়ে যিহেতু যাবলৈ উৎপাত কৰিছিল মই বোলো নালাগে দে নেক্সট টাইমত যাবি কাৰণ মই